আপোনালোকে ভিডিঅ'টো চাব দেই। নমস্কাৰ জনাইছোঁ আপোনালোক সকলোলৈকে আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰলৈ আৰু এয়া মই ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ ওলাই মেলি আৰু ঘৰৰ পৰা ওলাই আহিলোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। এয়া আমি টমটমত আহি আছোঁ আৰু এইজনী মোৰ কণমানিজনী হেল্ল' কৈ দিয়া আৰু এয়া মোৰ লগত আৰু বিন্দুজনীও আহিছে আৰু এইজনী হৈছে বা আৰু এয়া আৰু মদন খাবা। আহি পাই গ'লোহি কলাক্ষেত্ৰ আৰু সেয়া হৈছে টিকট ঘৰ আৰু টিকটটো কাটি ল'ম আৰু এজনৰ প্ৰতি টিকেটৰ দাম হৈছে 25 টকাকৈ আৰু এইখনেই হৈছে প্ৰথম গেটখন। স্থাপিত হৈছিলে 1636 খ্ৰীষ্টাব্দত আৰু এয়া সোমাই আহি দেখিছেনে ইমান এটা ধুনীয়া পুখুৰী আৰু বলকচোন ভিতৰলৈকে সোমাই গৈ থাকোঁ। আৰু এইটো হৈছে পাণ্ডুলিপি ভৱন আৰু ইয়াৰ ভিতৰত চাই কিনে আমি ওলাই গুচি আহিলোঁ। ভিতৰত ভিডিঅ' কৰিব নিদিয়ে। পৰিৱেশটো ইমান ধুনীয়া চাওকচোন। ইয়ালৈ আপোনালোক যদি অহা নাই এবাৰ আহিবচোন, সঁচাকৈ বহুত ভাল লাগে আহি। দেখিছেই নহয়, হয়তো ভিডিঅ'ত দেখি গম পায়। ভিডিঅ'টো ইমান এটা ভাল হোৱা নাই। ভিডিঅ'ৰ পৰা আচলতে আমি খোজকাঢ়ি গৈ থাকোঁতে ভিডিঅ' কৰি গৈ আছোঁ। একে ঠাইতে ৰৈ কিনে ভিডিঅ'টো কৰা নাই, সেয়েহে অকণমান লৰচৰ হৈ গৈছে। তাৰ কাৰণে আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ। আৰু এইফালে চাওকচোন ইমান ধুনীয়া মূৰ্তিবোৰ সজাই আহিছে, দেখিবলৈ ইমান মৰম লাগিছে। আৰু এয়া এইফালেও আছে চাওকচোন, ইমান সুন্দৰকৈ বনাই থৈছে। আৰু এতিয়া আহিছে মিউজিয়ামটোলৈ। ইয়াত বহু বছৰৰ পুৰণি বস্তুবোৰ ৰখা হৈছে, পাটৰ মুগাৰ কাপোৰৰ পৰা ধৰি তাঁতশালৰ পৰা ধৰি বহুখিনি বস্তু। ইয়াত ভিডিঅ' কৰিব মানা আছে, সেয়েহে আমি চাই কিনে ওলাই গুচি আহিলোঁ। আপোনালোক আহি নিশ্চয় এবাৰ চাবহি। আৰু এইখন জেগা চাওকচোন, ধুনীয়া ধুনীয়া প্ৰতিযোগিতাবোৰ পাতিবৰ কাৰণে এইখিনি ব্যৱস্থা কৰি দিয়া হৈছে ধুনীয়াকৈ। কৈ দিয়া কলাক্ষেত্ৰলৈ আহিছোঁ। আৰু এয়া আপোনালোকক ওপৰৰ পৰা দেখাইছোঁ, ইমান এটা ধুনীয়া পৰিৱেশ চাওকচোন। ওপৰৰ পৰা চাবলৈ সঁচাকৈ ইমান ধুনীয়া লাগিছে, চাই থাকিলে যে চাই থাকিবই মন গৈছিলে। এখন কেনেকুৱা লাগিছে? ধুনীয়া ধুনীয়া লাগিছে।
আৰু আমাৰ দেহাজনীকো অকণমান খেলাই ল'লোঁ। তাই যে খেলিয়ে থাকিবলৈ মন কৰিছিলে। এনেও সৰু ল'ৰা ছোৱালীয়েতো খেলা ধূলা কৰি ভালেই পায় ন। আৰু ভিডিঅ' কৰা নহ'লে সিহঁতে বহুত খেলিলে। আহি কেনেকুৱা লাগিলে? ভাল লাগিলে। ছোৱালীয়ে যে তাৰ পৰা আহিবই বিচৰা নাছিলে, কাৰণ সকলোফালে পৰিৱেশটো ইমান ধুনীয়া খেলা ধূলাৰ পৰা, আৰু লাইটিংবিলাক দেখি তাই ইমান ভাল পাইছে, সেয়েহে আহিব বিচৰাই নাছিলে। কিন্তু উপায় নাই, আহিবতো লাগিবই। আৰু অহাৰ সময়ত বহুত আমনি কৰিছিলে। আৰু এইভাগে হৈছে নামঘৰ ভাগ, আৰু সকলোবিলাকতো চালোৱেই। এতিয়া ভাবিলোঁ ভগৱানৰ ওচৰতো মূৰটো ধুৱাই আহোঁ। আৰু এয়া ব'লকচোন ভিতৰলৈকে সোমাই যাওঁ। আমাতকৈ আগত দৌৰি আহি সেয়া পেট পেলাই লৈ সেৱা কৰি ভিতৰত সোমাই খেলি আছে পূৰা। আহি কেনেকুৱা লাগিলে? আমাৰ বাৰু চাই ভালেই লাগিলে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাবচোন দেই। আৰু যেনেকৈ ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, আচলতে তেনেকৈ ভিডিঅ' কৰা নহ'লে, তো তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, কাৰণ সময়ো বহুত হ'ল যিহেতু, সেয়েহে ভাবিছোঁ আৰু ভিডিঅ' আগলৈকে নকৰোঁ। তো এতিয়া ঘৰলৈ বুলি ওলাই আহিলোঁ। আৰু আপোনালোকে যে ইমান বহুমূলীয়া সময়খিনি দি মোৰ ভিডিঅ'টো চালে, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। শুভৰাত্ৰি।